এছএলচি আৰু এছএছ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ব্ৰেকিং নিউজ কি আছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম। 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত পৰীক্ষা। জুলাই মাহত পৰীক্ষা অনুষ্ঠিত নহয়। চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ পক্ষত সিদ্ধান্ত লওক, মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। টুইটযোগে ৰিপুণ বৰাই কয়, যেতিয়া কেইবাখনো ৰাজ্যত তেওঁলোকৰ ৰাজ্যিক বোৰ্ড পৰীক্ষা বাতিল কৰিছে, কিয় অসম চৰকাৰে অপেক্ষা কৰি আছে? কেঞ্চেল আছাম বোৰ্ডছ এক্সামৰ পটভূমিত মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখিছোঁ। আশা কৰোঁ যে সিদ্ধান্তটো আমাৰ মৰমৰ শিক্ষাৰ্থীসকলৰ পক্ষত হ'ব বুলি এইবুলি জনাই ৰাজ্যিক সভাপতি ৰিপুণ বৰাই। এই মুহূৰ্তত আৰু এটা ব্ৰেকিং নিউজ। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ দুপৰীয়া 1:42 পৰা আৰম্ভ হ'ব। সূৰ্যগ্ৰহণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ গ্ৰহণ আৰম্ভ হ'ব 4:11 পৰা। আংশিক সূৰ্যগ্ৰহণ শেষ হ'ব সন্ধিয়া 6:41। এই মুহূৰ্তত আৰু এটা খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। শীঘ্ৰেই অসম আৰক্ষীত 35,000 চাকৰি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এছআইৰ পদ থাকিব 2,000। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে এই পদসমূহ কেনেদৰে অনলাইন প্ৰক্ৰিয়াত আবেদন কৰিব লাগে, এইবোৰ মই জনাই দিম। থেংক ইউ।